মই অসম শ্ৰেষ্ঠ বৰবিহুৱতী আছিলোঁ। মই 2000 চনৰ পৰা প্ৰথম বিহু আৰম্ভ কৰিছিলোঁ আৰু 2008লৈকে মই বৰবিহুৱতী পাইছিলোঁ কেইবাটাৰো, প্ৰায় 80 ওপৰে হ'ল অসম শ্ৰেষ্ঠ বৰবিহুৱতী পোৱা। আপোনাৰ নামটো? মোৰ নাম শ্ৰীমতী ৰীতামণি বৰা। টেঙানীত যিহেতু মানে আপুনি প্ৰশিক্ষক হিচাপে আহিছে, কেনেকুৱা অনুভৱ হৈছে? খুব ভাল লাগিছে। ইমান আচলতে ভিতৰৰ অঞ্চলৰ পৰা ইমান ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে, যথেষ্ট ভাল লাগিছে। মোৰ শিকায়ো ভাল লাগিছে তেওঁলোকৰ আগ্ৰহ দেখি। ইয়াৰ পিছতে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ পাঁচঘৰীয়া গাঁৱৰ গাঁওবুঢ়া শ্ৰদ্ধাৰ প্ৰেমথ গগৈদেৱ। ইয়াৰ পিছতে আমি আমন্ত্ৰণ জনাব বিচাৰিছোঁ, আমাৰ মাজত উপস্থিত আছে আমাৰ মাজত জিতেন বৰা ডাঙৰীয়া। ইয়াৰ পিছতে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ টেঙানী আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মাইনা তামুলী। লোৱা হৈছে। আচলতে এইটো আমাৰ সকলো পৰিচিত বিহু, আমাৰ বাপতিসাহোন, আৰু এই বিহুটোৰ লগত আমাৰ অসমীয়া জাতিৰ অস্তিত্ব সন্নিৱিষ্ট হৈ আছে। গতিকে বিহুটো আমাৰ বৰ আপোন। গতিকে এই বিহুটো আজি কৰ্মশালা পাতি ইয়াত প্ৰশিক্ষণ দিবলৈ লোৱা হৈছে। কিন্তু বিহু বস্তুটো আছিলে স্বতঃস্ফূৰ্ত এটা বিহু, কিন্তু চাওঁতে এই বিহুবিলাক মাজতে কিবা বিসংগতিৰ ৰূপ ল'বলৈ আৰম্ভ কৰে। সেয়েহে আমি বিহুটো জীয়াই ৰাখিব লাগিব আৰু এই বিহুটো শুদ্ধ হিচাপে পৰিৱেশন কৰিবৰ কাৰণে আজি এই কৰ্মশালাৰ প্ৰস্তুতি কৰা হৈছে। গতিকে আপোনালোকে যাতে আমাৰ এই অসমীয়া বাপতিসাহোন বিহুটি যাতে কেনেকৈ আমি জীয়াই ৰাখিব পাৰোঁ তাৰ প্ৰচেষ্টা ৰখা হৈছে, আৰু আপোনালোকে যাতে সহায় সহযোগ আগবঢ়ায় মই তাৰে কামনা কৰিছোঁ। আৰু এতিয়া দীঘলীয়া ভাষণ দিবৰ সময়ো নাই, গতিকে মই বেছি নকওঁ, প্ৰণাম জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আগবাঢ়ি অহা কণ মাইনামানীসকল, আজি এই 10 দিনৰ কাৰ্যসূচীত কি ধৰণে উপস্থিত থকা টেঙানী অঞ্চলৰ সাংস্কৃতিক সাধক শ্ৰদ্ধাৰ জিতেন বৰা ডাঙৰীয়া, উপস্থিত প্ৰাক্তন শিক্ষক আমাৰ টিপেশ্বৰ শইকীয়া ডাঙৰীয়া, আহঁতগুৰি এম ই স্কুলৰ সন্মানীয় শিক্ষক দীপেন চৌধুৰীকে প্ৰমুখ কৰি মঞ্চত উপস্থিত সন্মানীয় শিক্ষাগুৰুসকল, টেঙানী কেন্দ্ৰীয় ৰঙালী বিহুৰ সন্মানীয় ভাৰপ্ৰাপ্ত সভাপতি শশাংক বৰা, সাধাৰণ সম্পাদক বন্ধুপতি ৰঞ্জিত গগৈকে প্ৰমুখ কৰি মঞ্চত উপস্থিত হোৱা ধনশিৰি ডিজিটেল সাংবাদিক সন্থাৰ সন্মানীয় সভাপতি গকুল দত্ত ডাঙৰীয়া, মঞ্চত উপস্থিত আগত আমি হুঁচৰিটো ল'ৰা বেলেগকৈ আৰু নাচনীখিনি বেলেগকৈ ৰিহাৰ্চেল কৰা হ'ব। তাৰপিছত যেতিয়া তেওঁলোক এক্টিভ হৈ যাব, তেখেতলোকেও যদি হেৰি হ'ব, হুঁচৰিখিনিও হৈ গ'ল আৰু নাচনীখিনি হৈ গ'ল, একেলগে তেতিয়া বিহু হুঁচৰিখিনি আমি শেষত মিলাই দিয়া হ'ব। সেই তেনেকৈ ধৰণে আমি আয়োজন কৰ্মশালাটো সিদ্ধান্ত লৈছোঁ। আমি গোটেইকেইজনে প্ৰশিক্ষক হিচাপে মুখ্য হিচাপে মোক দায়িত্বভাৰ দিয়াৰ বাবে গোটেইখিনি পাই ভালেই পাইছোঁ। আৰু সেইকাৰণে গোটেই আজি প্ৰথম দিন কাৰণে ছাত্ৰ ছাত্ৰীসকল কমকৈ দেখা পোৱা গৈছে। কাইলৈ পঢ়িলে আকৌ বাঢ়িব বুলি মই আশা ৰাখিছোঁ, আৰু তেখেতলোকক যিমান পাৰোঁ মই মোৰ ফালৰ পৰা মই তেখেতলোকক প্ৰশিক্ষণ দিম বুলি মই নিজে মন্তব্য কৰিছোঁ। ধন্যবাদ।